নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে। আজি এটা বিশেষ দিন। আজি ল'ৰা 5 বছৰ হৈ গ'ল। এতিয়া আজি ল'ৰা মুণ্ডন কৰিম। আহকচোন ভিডিঅ'টো চাওঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া আমাৰ গোঁসাই ঘৰত ইতিমধ্যে পূজা আৰম্ভ হৈছে। আজি যিহেতু দৌলৰ উৎসৱ, আজি পূৰ্ণিমা হয়। এয়া গোঁসাই ঘৰতো আমাৰ পূজা আৰম্ভ হ'বলৈ হৈছে। ইমান ফলকে কয় নে গুৰু এই কৃষ্ণজনা খবৰ ক'ত আছে এই তালকে ল আমি একটু জানা না দেও উঠিছা না বত্তা বমা দেও ধুনীয়াকৈ উঠা কোলা আছে ঘৰ দি আছে কিয় মানে হাত দি কি আছে তুমি পাইছা নাই পাইছা দেখুন বক্কা তাক ইমান জুমকেটা নিশ্চয় নিছি তাকো উঠা নিক্সিটাকো উঠা নিশ্চিত তো উঠা পূজা ইতিমধ্যে শেষ হৈ গ'ল। এতিয়া এয়া আমাৰ চুলি খুৰোৱা নিয়ম আৰম্ভ হৈছে। গতিকে ভিডিঅ'টো চাই থাকক। আমাৰ সখীজনী আহিছেহে ন চুলি কটালে, হয়নে নহয়? এইটো কোননো? কোন কৈ দিয়াচোন। ঐ এইটো কোন? মন আজি চুলি খুৱাই দিছে। তই ভাল পাইছনে দেখি? ভাল পাইছ? বিশেষ অসুবিধাৰ কাৰণে গোটেইখিনি ভিডিঅ' কৰিব পৰা নগ'ল। এয়া অলপহে কৰা হ'ল মাত্ৰ। কলি নাপায় নহয় মোৰ দাদাহে কলি মোৰ দাদা নাই নহয় দাদা দেই খাই দিলে নেকি ঠাণ্ডা লাগিছে সদায় গৰম পানী গা ধুৱে আৰু ঠাণ্ডা পানীয়ে গা ধু গৰম পানী গা ধু মই জানো নহয় আপুনি দিয়ক নালাগে দেখাটো আঁতৰ পৰা
এয়া মনৰ দাদা কি কৰিলে দেখিলা? আৰু পানী নাই এই ভিতৰত গা ধুৱামগৈ নাই নাই বিয়া পানী নাই আৰু ব'লা তাক গা চুলি কাটি গা ধুই শেষ হোৱাৰ পাছত এয়া বিদায় পৰ্ব। ল'ৰাই এটি সৰু প্ৰেজেণ্ট গুৱাপান দি পেলাই এয়া বিদায় দিছে, বিদায় নিয়মবিলাক কৰিছে। পূজা আৰু চুলি কটাৰ নিয়মবিলাকৰ শেষত এয়া বৰ্তমান আমাৰ নাম আৰম্ভ হৈ আছে। এয়া ৰাইজ, এয়া গোপিনীয়ে বাহিৰত নাম গাই আছে আৰু ভিতৰত গোসাঁই ঘৰৰ ভিতৰত ৰাইজ। নামৰ শেষত এয়া প্ৰসাদ, সকলোৱে প্ৰসাদ খাই আছে আৰু প্ৰসাদৰ পিছতে জলপান। এইফালে বৌক দিয়া এখন আকৌ এই দুজনী বৌক খানা খুলি দিয়া। আমাৰ ভাইটি আহিছে এইফালে বৌক নহয় মই বিয়েকে দিম কৰি দেখাইছোঁ। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকীখিনি দেখুওৱা নহ'ল।